फकिराग्राम नोगोर आफादनि अरायथा मावखुलिखौ दिनै बेखेवबाय। क'क्राझार जिल्ला सिंनि फकिराग्राम थानानि सिङाव थानाय पुराना बाजाराव फकिराग्राम नोगोर आफादनि गोदानै लुनाय मावखुलिखौ दिनै मोनाबिलि समाव बिटिसिनि मावफुं सोद्रोमा उइलसन हासदाया बेखेवनानै होयो। फकिराग्राम नोगोर आफादनि गोदानै लुनाय अरायथा मावखुलि बेखेवनाय हाबाफारियाव बिफाननि CHT लंकेश्वर गयारी, फकिराग्राम नोगोर आफादनि मासिगिरि सुरेन्द्र शर्माजों लोगोसे फकिराग्राम नोगोर आफादनि सिङाव थानाय मोनफ्रोमबो वार्डनि सोद्रोमा आरो मावसुमाफोरा बाहागो लायो। আনন্দিত অনুভৱ কৰিছোঁ যিহেতু 2019 চনত আমাৰ ফকিৰাগ্ৰাম মিউনিচিপাল বৰ্ডখন গঠন হোৱাৰ পিছৰে পৰা তেখেতসকলে অস্থায়ীভাৱে আমাৰ ইয়াৰ সন্মানীয় চেয়াৰমেন মহোদয়ৰ নেতৃত্বত ভাড়াঘৰত অফিচখন চলাব লগা হৈ আছিল। টাউনখনৰ তেখেতসকলে ক'বলৈ গ'লে এইখন মিউনিচিপাল বৰ্ডখন এটা সুপ্ৰিম বডি হয় ক'বলৈ গ'লে এখন টাউনৰ, যিয়ে সকলো দায়িত্ব লৈ টাউনৰ সৰ্বাংগীন উন্নতিৰ কথা চিন্তা কৰে। আৰু এই কমিটিখনৰ বা বৰ্ডখনৰ নিজস্ব যদি তেনেকুৱা ধৰণৰ অফিচ বা প্ৰাংগণ তেনেকুৱা যদি নাথাকে তেনেহ'লে অকণমান ফৰেনাৰ এটা ফিল হয়। আৰু সেইকাৰণে তেখেতসকলে প্ৰয়াস চলাইছে আৰু বৰ্তমান আমি আমাৰ ডিপাৰ্টমেণ্টত এটা দক্ষতা থকা ভাল এজন CHD মহোদয় পাইছোঁ। তেখেতসকলৰ নেতৃত্ব, তেখেতসকলৰ জৰিয়তে আমি এটা চেংচন, এটা ফাণ্ড দিবলৈ সক্ষম হ'লোঁ আমাৰ চৰকাৰখন অহাৰ পিছত। আৰু আজি গৌৰৱ অনুভৱ কৰিছোঁ যে ফাউণ্ডেশ্যন ষ্ট'ন লে কৰাৰ পিছত তীব্ৰ গতিৰে কামখন চলিলে ইয়াত। আৰু আজি স্থায়ীভাৱে এটা পাৰ্মানেণ্ট এটা অফিচ মিউনিচিপাল বৰ্ডৰ, ফকিৰাগ্ৰাম মিউনিচিপাল বৰ্ডৰ অফিচ হিচাপে আমি পাবলৈ সক্ষম হ'লোঁ। আৰু এইখন অফিচখন আমি ফকিৰাগ্ৰামবাসী ৰাইজৰ কাৰণে আমি উৎসৰ্গা কৰিলোঁ। তেখেতসকলক যিটো সেৱা আগবঢ়োৱা হ'ব, তেখেতসকলক যিটো ছাৰ্ভিচ প্ৰভাইড কৰা হ'ব, যাতে সুস্থিৰভাৱে আৰু এটা ক'বলৈ গ'লে এটা ভাল মগজেৰে এটা আনন্দময় এটা পৰিৱেশৰ জৰিয়তে যাতে বেষ্ট ছাৰ্ভিচ যাতে প্ৰভাইড কৰিব পাৰে। আৰু সকলো আমাৰ চেয়াৰমেন মহোদয়ৰ পৰা আৰম্ভ কৰি ভাইচ চেয়াৰমেন আৰু ইঅ'সকল আৰু লগতে যিমান ইয়াত ষ্টাফসকল আছে তেখেতসকলৰ যাতে এটা অনাৰশ্বিপ, যে আমাৰ নিজস্ব এটা প্ৰপাৰ্টি হয়, নিজস্ব এটা অফিচ হয়, সেই ফিলিংছটো যাতে আহে। আৰু সেই ফিলিংছটো পোৱাৰ পিছত তেখেতসকলে এটা শান্তিৰ এটা ক'বলৈ গ'লে বা এটা কনফিডেণ্টলি তেখেতসকলে যিখিনি ছাৰ্ভিচ প্ৰভাইড কৰিব লাগে ফকিৰাগ্ৰামবাসী ৰাইজক তেখেতসকলে যাতে আনন্দ মনেৰে প্ৰভাইড কৰিব পাৰে, সেইখিনি আমি আশা কৰিলোঁ। আৰু আমি ভাবোঁ যে ফকিৰাগ্ৰাম মিউনিচিপাল বৰ্ডখন অহা দিনত আকৌ ইয়াত কেম্পাছৰ দৰকাৰ আছে, ভাল কেম্পাছখন বনাই উঠাৰ এটা দৰকাৰ আছে। বাউণ্ডেৰী ৱাল নাই ইয়াত। আৰু ক'বলৈ গ'লে যিখিনি স্পেচ বৰ্তমান আছে সেইটো যথেষ্ট নহয়, কিন্তু ইনিচিয়েল ষ্টেজ আমি অথনিয়ে ক'লোঁ যে নেশ্যন ষ্টেজ আৰম্ভণি, কমচে কম আৰম্ভণিটো হৈ গ'ল। অহা দিনত এইখন আমি ফিউচাৰত আকৌ হয়তো এটা পাৰ্মানেণ্ট বিল্ডিং এটা ছেটআপৰ কথা আমি চিন্তা কৰি আছোঁ। ইয়াত বাউণ্ডেৰী ৱালো লাগিব, সেইখিনিৰ কথা চিন্তা কৰি আছোঁ। ইয়াত বহুতখিনি সা সামগ্ৰীবিলাক আহে, সেইবিলাক যাতে ৰখাৰ কাৰণে ভাল জেগা যাতে থাকে সেইবিলাক আমি চিন্তা কৰি আছোঁ। অহা দিনত নিশ্চয় আমি কৰি যাম। ইতিমধ্যে আপুনি প্ৰগ্ৰেমৰ কাৰণে এটা উপহাৰ দিলে, আস্থায়ী ইউনিভাৰ্চিটিৰ কাৰণে, আৰু বেলেগ কিবা উপহাৰ দিব? নাই, নিশ্চয় আমাৰ ফকিৰাগ্ৰাম মিউনিচিপাল বৰ্ডৰ মানে আগত কি হৈছিল যে ইয়াত ক'বলৈ গ'লে পপুলেশ্যন পেটাৰ্ণটো আগৰ চেঞ্চাছৰ মতে যিহেতু সকলো টাউনতে সেইটো আছে, তো ফাণ্ডবিলাক অলপ কমকৈ আহি আছিল। আৰু কমকৈ অহাৰ কাৰণে বহুতখিনি মানে যিমান কাম ইয়াত স্পীডত আগবঢ়াব লাগিছিল ইমান স্পীডত আমি আগবঢ়াব পৰা নাই। অহা দিনত আমি ভাবোঁ যে অতি শীঘ্ৰে মানে ইয়াত এটা ছাৰ্ভেখন যদি হৈ যায়, চেঞ্চাছখন যদি হৈ যায়, পপুলেশ্যন পেটাৰ্ণটো ইয়াত যিহেতু পপুলেশ্যনটো বাঢ়ি গৈছে, নিশ্চিতৰূপে ফাণ্ডো বেছি আহিব, সেইখিনি আমি নিশ্চয় কৰি যাম। বাকী ইয়াত আমাৰ ফকিৰাগ্ৰামৰ কাৰণে আমাৰ অডিটৰিয়াম হল বা টাউন হল তেনেকুৱা ধৰণৰ দৰকাৰ আছে, যিটোৰ প্ৰয়াস এটা চলি আছে যে সোনকালে যাতে ইয়াত হৈ যায়। বাকী আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ৰিলেটেড যিমান ৰোডছ ড্ৰেইনছৰ কথা আছে সেইখিনি আমি ষ্টেট গভৰ্ণমেণ্টক এটা জমা দিছোঁ, যিখিনি আমি নিজৰ ফালৰ পৰা ফাণ্ডৰ নাটনিৰ কাৰণে কৰিব পৰা নাই। সেইখিনি এটা আশা পাইছোঁ আমাৰ সন্মানীয় মন্ত্ৰী চাহাবৰ পৰা যে তেখেতে সহায় কৰিব বুলি। তো সেইখিনি হৈ গ'লে নিশ্চিতৰূপে বহুতখিনি যিটো এমেনিটিজ বা ফেচিলিটিজ সেইটো আমাৰ মানে ইয়াৰ পৰা মানে বেছি হৈ যাব। আৰু সকলোতকৈ ইম্পৰ্টেণ্ট আমি ফিল কৰিছোঁ যে চিটিজেনসকলক তেখেতসকলক এটা ভাল এমেনিটিজ আৰু বিশেষকৈ গ্ৰীণ স্পেচৰ কথা আমি চিন্তা কৰিছোঁ যাতে সেইটো আমি দিব পাৰোঁ। কাৰণ পাৰ্ক প্ৰত্যেকখন মানে মিউনিচিপাল বৰ্ডত বা টাউনত দৰকাৰ, যাৰ জৰিয়তে ল'ৰা ছোৱালীবিলাকে যাতে অকণমান ইভিনিঙত
লেজাৰ টাইম অলপ স্পেণ্ড কৰিবলৈ যাতে অকণমান তেনেকুৱা সুযোগ পায় বা স্পেচ যাতে পায়। এল্ডাৰলি পাৰ্চনসকল আছে যিবিলাক তেখেতসকলেও ইভিনিঙত অকণমান পাৰ্ক থাকিলে অলপ মন মগজটো ভাল হয়। তো তেনেকুৱা কথা আমি অলৰেডি চিন্তা কৰিছোঁ। আশা কৰোঁ হয়তো বহুত সোনকালে সেইটোৰ বিষয়ে এটা সিদ্ধান্ত লোৱা হ'ব আৰু ফকিৰাগ্ৰামবাসী ৰাইজে লাভান্বিত হ'ব বা তেখেতসকলে উৎফুল্লিত হ'ব বুলি। আমাৰ সামাজিক দল সংগঠনসকলে, ছাত্ৰ দল সংগঠনসকলে বিচাৰিছে যে আমাৰ ইয়াত ধৰক যিটো ৰাজনীতিক পৰিৱেশ নিজৰ ভিতৰত নিজৰ জেগা হয়, নিজৰ জেগাটো আমি সকলোৱে এইখন জেগাটোৰ উন্নতিটো বিচাৰোঁ। ইয়াত 35 লক্ষ যি জনসাধাৰণ আছে তেখেতসকলৰ উন্নতি আমি বিচাৰি আছোঁ। মই ভাবোঁ যে কোনো ৰাজনীতিক দলেও কেতিয়াও ৰাইজৰ বেয়া কথা চিন্তা কৰিব নোৱাৰে আৰু সেইকাৰণে একত্ৰীকৰণ হোৱাটো সকলোৱে বিচাৰিছে। এইটো আণ্ডাৰ কনচিডাৰেশ্যন আছে বা এটা প্ৰচেছত আছে। এতিয়া হাইকমাণ্ডৰ কথা হয়, দুয়োটা দলৰে হাইকমাণ্ড আছে, তেখেতসকলেহে ডিচাইড কৰিব। আমি ডিচিশ্যন মেকাৰ নহয় বা আমাক এতিয়ালৈকে ইনভলভ কৰা হোৱা নাই, কিন্তু আমিও শুনি পাইছোঁ যে এনেকুৱা এটা আলোচনা চলি আছে বুলি। মই ভাবোঁ যে যি সিদ্ধান্ত লোৱা হ'ব এইটো ফৰ দি বেটাৰমেণ্ট এণ্ড ফৰ দি অভাৰঅল বেনিফিট অফ দি 35 lakhs পপুলেশ্যন অফ BTR, সেইটোৰ কাৰণে তেখেতসকলৰ কাৰণে এই সিদ্ধান্তবিলাক লোৱা হ'ব। দেখা যাওক অহা দিনত সময়ে কথা ক'ব। ধন্যবাদ।